हेलो एवरीवन और मैं এতিয়া যাবলৈ ওলালো আজি বাৰ ঘৰলে মানে আজি 21 মাৰ্চ হয় আৰু আজি বাৰ বাৰ্থডে তাত ইনভাইট কৰিছে আৰু তালৈ যাবলৈ ওলাইছো আৰু এতিয়া আমি ওলাওতে এতিয়া 9টাই বাজিলে মানে হাজবেণ্ড অফিচৰ পৰা আহোতে লেট হ'ল আৰু দানবিও শুই আছিল আৰু ভাবিলো সৰুকে এটা ব্লগ বনাও বুলি আৰু ফালে দানবি বাৰ ঘৰ আহি পালো আৰু এয়া আইতাই দৰজা খুলি দিছে ৰাগিনীৰ আইতা হয় মোৰ বাৰ আৰু মানে মোৰো আইতাই হয় আৰু আইতাই এতিয়া দানবিক জুকাই আছে এইফালে নেনাই একদম প্ৰিপাৰেচন চলাই আছে বাৰ্থডে ডেকোৰেশ্যন আৰু বাৰ্থডে গাল এতিয়াও ৰেডি হোৱাই নাই দানবি আহি পালে আৰু দানবি এতিয়া বাৰ্থডে গালৰ লগত খেলি আছে এইফালে নেনাই পুৰা বেলুন ফুলাই আছে বেচেৰি এয়া আমাৰ ফালৰ পৰা বাৰ্থডে গাললৈ এয়া আমাৰ বাৰ্থডে গালে এতিয়া কেক কাটিব আৰু দানবিতে কি যে ফুৰ্তি পাইছে কেক বুলি ক'লে পাগল আৰু এতিয়া বাৰ্থডে গালৰ লগত তাই কেক কাটি আছে আৰু এই কেণ্ডেলটো চাই পুৰা এটা বেলেগ মজা লৈ আছে এইফালে আমাক এতিয়া খাবলৈ দিছে আৰু আজি বনাইছে পোলাও আৰু এইফালে মটনো আছে লোকেল চিকেনো আছে যোনে যি খায় আমাক গোটেইবোৰ উলিয়াই দিছে একেলগে প্ৰেছাৰ কুকাৰ কেৰাহী যোনে যিমান খাওঁ আৰু আমাৰ ইচ্ছামতে আৰু এতিয়া খাই লওঁ জল্দি আৰু খাই লওঁ আমি এতিয়া ঘৰলৈ বুলি ওলাই দিম দেৰিও হ'ল আৰু জল্দি খাই লওঁ আমি ঘৰলৈ বুলি ওলাই দিওঁ আমি ঘৰলৈ বুলি ওলাই দিলোঁ বৰষুণো দিলে আৰু ৰাতিও হ'ল আৰু আজি মিনি ব্লগটো ইমানখিনিয়ে আছিলে বাই বাই